স্বাগতম জানাইছোঁ অসম সাহিত্য সভা নাৰায়ণপুৰ অধিৱেশনৰ পৰা। আজি দ্বিতীয় দিন আৰু আমি অধিৱেশন চাবলৈ আহিছোঁ। ইয়াত বহুতো অনুষ্ঠান আছে, আপোনালোকক যিমান যি পাৰোঁ ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি সন্মুখেৰে এই গেটৰ সন্মুখেৰে সোমাই যাব লৈছোঁ। আপোনালোকৰ ইয়াৰ কোনে আহি এই গেটৰ প্ৰদৰ্শনী চলি থকা অনুসন্ধান কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰি। যিহেতু আমি এতিয়া ৰাতিৰ ভাগত আহিছোঁ আৰু ইয়াৰ পৰিৱেশটো চাওক আপোনালোকে, কি এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। এতিয়া বিজ্ঞান কলা যি প্ৰদৰ্শনী আছে সেই প্ৰদৰ্শনীলৈ আমি সোমাই আহিছোঁ আৰু কোনে সোমাই আহিয়ে বাওঁতে আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত যি আছে তাৰ এটা চমু আভাস দিবলৈ ইয়াত চেষ্টা কৰা হৈছে। আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাইছোঁ। আৰু এইফালে বহুতো কিবা কিবি দেখুওৱা হৈছে। এয়া চাওক আপোনালোকে, ইয়াত পাৰ্ক সদৃশ কিছু সৃষ্টি কৰি তোলা হৈছে। এতিয়া আমি মূল মঞ্চৰ কাষলৈ যাবলৈ লৈছোঁ। ইয়াত সত্ৰীয়া নৃত্য চলি আছে, তাৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া আমি মূল মঞ্চৰ কাষলৈ যাবলৈ লৈছোঁ।
Thank you.